गसाइगाव बिपिएफ राजखान्थि दोलोआ सोमावसारनाय हाबाफारि खुंदों। लकसभा बियाब दानांगौनि दाबिजों सोमावसारदों बिपिएफ दोलोआ। गसाइगाव आरो परबतजरा जिल्ला बिपिएफ हान्जानि बानजायनायाव दिनै गसाइगाव लकसभा बियाब दानांगौनि दाबिजों सोमावसारनाय हाबाफारि खुङो। बे सोमावसारनाय हाबाफारियाव बिपिएफनि आफादगिरि आरो बिटिसिनि बारग' गाहाय खुंगिरि हाग्रामा महिलारि, बारग' लेङाइ गाहाय खुंगिरि खाम्फा बरगयारि आरो एमएलए रबिराम नार्जारिजों लोगोसे बिपिएफ दोलोनि गसाइगाव आरो परबतजरा जिल्ला आफादनि गोबां दैदेनगिरि मावथिफोराबो बाहागो लायो। बे सोमावसारनाय हाबाफारियाव सोमावसारगिरिफोरा आखाइ आखाइ प्लेकार्ड बेनार लानानै बिटिसिनि क'क्राझार आरो उदालगुरि लकसभा बियाब दानांगौनि गोख्रों दाबि दैखांदों। অবজেক্টিভটো হ'ল আমাক যেটো নতুন সমষ্টি ডেলিমিটেশ্যন এমপিৰ ক্ষেত্ৰত আমি ছেটিছফাইড নহয়। এমপি সমষ্টিৰ ক্ষেত্ৰত আমি ছেটিছফাইড নহয় যে আমাৰ বাক্সা জিলাৰ তামোলপুৰ, গড়েশ্বৰ আৰু ওদালগুৰি 4টা সমষ্টি লৈ পেলাই 6টা সমষ্টি লৈ পেলাই এইফালে দৰঙৰ লগত মিলাই দিছে। সেইটো আমি কেতিয়াও মানিব নোৱাৰোঁ। সেইটো উদ্দেশ্য লৈ পেলাই আমি আজি ধৰ্ণা কাৰ্যসূচী লৈছোঁ আৰু সংগঠন মানে সাংবিধানিকভাৱে কনষ্টিটিউচনেলি মানে আমাৰ বিটিচি চুক্তিত এটা লিখা আছে যে যেতিয়া নেকি সমষ্টি ডেলিমিটেশ্যন হ'ব তেতিয়া কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা আপোনালোকে পাবলৈ সক্ষম হ'ব বা এনেকুৱা আমাৰ স্পষ্টভাৱে চুক্তিত লিখা আছে। কিন্তু আজিৰ দিনত আমি দেখিবলৈ পাইছে যে ওদালগুৰি সমষ্টি হোৱা নাই। তো কনষ্টিটিউচনেলিও বা সাংবিধানিকভাৱেও আমি গোটেই ভাৰতবৰ্ষক আমি দেখিবলৈ পাই মানে যে যিমান 6 শিডিউল এৰিয়া আছে ইয়াত 6 শিডিউল এৰিয়াবিলাকক ক্ৰছ কৰি পেলাই এছেম্বলি হওক, লোকসভা হওক এনেকুৱা সমষ্টিটো আমি দেখিবলৈ পোৱা নাই। কিন্তু আমাৰ বিটিচিৰ ক্ষেত্ৰত আমি এইটো দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি অবজেকশ্যন কৰিছোঁ যে সেইটো আমি মানি ল'ব নোৱাৰে। আৰু এই কথাটো আজি এফচু বা ইউপিপিএলে সেইটো আদৰণি জনাইছে। সেইদিনা বোমাও ফুটাইছে, গাহৰি মাংস খাইছে, বহুত খুচি কৰিছে। ডেট মিনছ মানে ইয়াত ইউপিপিএল আৰু আপচু জড়িত আছে নিশ্চয়। সেইকাৰণে ইহঁতে ৱেলকাম কৰিছোঁ আৰু গাহৰি মাংস খাইছে আৰু আমি বিচৰাৰ নিচিনা হৈছে বুলি ইহঁতে ডিমাণ্ড কৰিছে। তো এইটোতো খুব অন্যায় হৈছে। যেন হওক আমি প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছোঁ যে অহা 11 তাৰিখ জুলাইত এছেম্বলি আছে, বিটিচি এছেম্বলি আছে। এই এছেম্বলি হিচাপে এছেম্বলিৰ পৰা এটা ডিচিশ্যন যাব লাগে, বনাব লাগে এছেম্বলিত আলোচনা কৰিবলৈ যে ওদালগুৰি এটা লোকসভা বনাব লাগে বুলি। আৰু ইচ্ছা কৰিলে প্ৰমোদ বড়োৱে আজি হওক, কালি হওক বা পৰহি হওক এটা কেবিনেট মিটিং লৈ পেলাই এটা ওদালগুৰি আৰু এটা কোকৰাঝাৰ লোকসভা হ'ব লাগে বুলি কেবিনেট ডিচিশ্যন দিলে সেইটো ইলেকশ্যন কমিশ্যনে ইজিলি মানিব। কিন্তু আজি সেইটোকে দিব বিচৰা নাই। তাৰমানে বিটিচি বাকী ৰাইজে ভিক্টিম হৈ থাকিব লাগে। এই 6টা সমষ্টিৰ মানুহে বছৰে বছৰে 25 বছৰ 30 বছৰ আৰু ভিক্টিম হ'ব লাগে। তাৰ কাৰণে আমি বিপিএফ হিচাপে সেইটো অকল বিপিএফ নহয় বিটিচি বাকী ৰাইজে সেইটো সহ্য কৰিব পৰা নাই আৰু সেইটো মানি ল'ব নোৱাৰিব। আমি অকল পাৰ্টি নহয় সকলো ৰাইজক লৈ পেলাই আমি আন্দোলন কৰিম। যদি প্ৰয়োজন হয় আজিৰ দিনতো আমি দল হিচাপে কৰি আছোঁ। কিন্তু ভৱিষ্যত যদি মানি নলয় তেতিয়াহ'লে আমি গোটেই যিমান জাতি জনগোষ্ঠী আছে সকলোকে লৈ পেলাই আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। মুঠতে আমাক লাগে ওদালগুৰি লোকসভা সমষ্টি। টোটেল আমাৰ বিটিচি এৰিয়াত পৰিছে 15টা এছেম্বলি, 15টাৰ ভিতৰত 9টা কোকৰাঝাৰত, 6টা সেইফালে দৰঙত গ'ল। তো আমি কৈছোঁ যে লাগিলে সেই বাক্সা সমষ্টিটো আকৌ ওদালগুৰিৰ লগত লওঁ। 8টা আৰু 7টা হ'ব। এইফালে কোকৰাঝাৰত 8টা এছেম্বলি হ'ব, এইফালে ওদালগুৰিত 7টা সমষ্টি হয়। আৰু পপুলেশ্যন ষ্ট্ৰাকচাৰটো যদি চাই আমাৰ বহুত বেছি আছে। এনে আমাৰ চুক্তিৰ সময়ত 32 লাখ আছিলে, এতিয়াতো বাঢ়িবই। 32 ভিতৰত এতিয়া 35-36 লাখ হ'ব। আৰু ভোটাৰো মানে আমাৰ 18 লাখতকৈ বেছি আছে ভোটাৰ এই এণ্টায়াৰ বিটিচিত। তো আৰামত হয় 9 লাখ ডিভাইড কৰিব পাৰে। এইফালে কোকৰাঝাৰত 9 লাখ, সেইফালে
ওদালগুৰিত 9 লাখ মুঠতে 18 লাখতকৈ বেছি ভোটাৰ আছে আমাৰ BTC অঞ্চলত এই হিচাপত সেইটো কৰিব পৰা যুক্তিটো আছে ইয়াত যোগ কৰিব নোৱাৰা কোনো যুক্তি নাই BTC চৰকাৰে প্ৰেছাৰ দিলে এইটো হৈ যাব BTC চৰকাৰে সেইটো প্ৰেছাৰ দিব লাগে আৰু ইউজি ব্ৰহ্ম আছে হি নিজে মিনিষ্টাৰ ষ্টেট কেবিনেট এইফালে ৰাজ্যসভা MP আছে ৰংগেৰা ইহঁতে ক'লেতো ইজিলি হৈ যায় আমি থাকিলে হয় এইটো কেতিয়াও হ'ব নিদিলে হয় আমি চৰকাৰত থাকিব লাগিছিল তেতিয়া এইবিলাক কোনো দিন চান্স নাপালে হয় আমি চৰকাৰৰ নাই সেইকাৰণে আমি পাৰা নাই তথাপিও আমি ডেমক্ৰেটিকেলি পিচফুলি আমি আন্দোলন কৰিম সেইটো যাতে হয় ঠিক আছে 30 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एपोलो डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय बे एपोलो डायग्नोस्टिक्स सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम COVID-19 बेराम खि हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो नोंथांमोनहाबो आनजाद खालामफैजानो हागोन थंआ जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं रोखायै मिथिनो थाखाय नोंथांमोनहा 60015171003 नाम्बाराव सुलु लानो हागोन एपोलो डायग्नोस्टिक्स सेन्टार क'क्राझार